হেৰা মোহন মহাজন, কেনে খবৰ? ভালে আছেনে? ৰাস্তা আছো দিয়ক, যেনে তেনে বেমাৰে আজাৰে চলি আছো আৰু। আপোনাৰ খবৰ পিছে কেনে? ভালে আছেনে? বহুতৰ সকলোৰে ভালেনে? আছে দিয়া, তোমাৰ বৌহতো ভালে আছে, সকলোৱে ভালে আছে। পিছে মোহন, আজিকালি পিছে তোমাৰতো চৰকাৰী চাকৰি, ওপৰুৱা মাল চাল পোৱা নে নোপোৱা? কেনে চলি আছে? চব ঠিক ঠাক নে? নাইও দিয়ক, আজিকালি সকলো বন্ধ হৈ গ'ল ন। আমাৰ আজিকালি ঘোচ লোৱা মানে কি, সেইটো টোটেলি শেষেই হৈ গ'ল। আপোনালোকৰে ভালে দিয়ক, নিজস্ব ব্যৱসায় কৰি আছে, আপোনালোকৰে বহুত ভাল। কি কৰিব আৰু, চৰকাৰখন সলনি হোৱাৰ পৰা সকলোবোৰ শেষ। এতিয়া আৰু কি আৰু, আছো আৰু এনেকে চলি আহিছো, এইটো যাবতো লাগিবই ন। থাকা কেইদিনটো আৰু চলি আছো আৰু যেনে তেনে পিনে কৰি আৰু আজি আছে কালি নাই, নাই সৰু আমাৰ এনেকে চলি আছো আৰু। তাকে, কিন্তু হেৰি মোহন, মই মানে তোমাক বহুত দিনৰ পিছত লগ পালোতো, মানে কথা এটা মই ভাবি থাকো। একচুৱেলি মোৰ মাইণ্ডত মানে মোৰ মাথাত আহি থাকে বহুত দিনৰ পৰা, তুমি এতিয়া মোৰ সৰুকালৰ বন্ধু হয় যেতিয়া, হয়নে নহয়? সেই হিচাপত তোমাক ক'লো আৰু কথাটো মানে এনেকুৱা ধৰণৰ। ক'ব পাৰে ককাইদেউ, আপুনি আৰু মই আৰু কি সৰুকালৰে ন একেলগে, আপুনি মোক খোলা খুলি ক'ব পাৰে, একো নাই। ক'ৰ পৰা আহিলো, কেনেকে আহিলো, আহিছো আৰু মাথো, আৰু ক'ত যাম, কেনেকে যাম, কেতিয়া যাম, কিবা নাজানো ন। তাকে মনতে এইটো ভাবি থাকো, মৃত্যুটো অনিবাৰ্য ন। জন্ম যেনেকে চিৰসত্য, তেনেকে মৃত্যু আমাৰ চিৰসত্য। সেইটো কোনো আমি মানে এলাহখিনি কৰিব নোৱাৰো, সেইটো নিশ্চয় হ'ব প্ৰত্যেকৰে ক্ষেত্ৰত, হয় নে নহয়? তাকে ভাবো, মনতে এইটো মানে বহুত চিন্তা আহে, ক'ত যাম আমি, শেষ মুহূৰ্তৰ পিছত আমি ক'ত যাম, সেই নিৰ্দিষ্ট সময়টোৰ পিছত আমি ক'ত যাম। তোৰ কিবা মাইণ্ডত আছে নেকি? এইটো কথাটো বেলেগ ক'লে ককাইদেউ, এই বিষয়টো মই কোনোদিন ভাবাই নাছিলো। তাকেও আপুনি আজি হঠাৎ মোক চক খুৱাই দিলে ন। ক'ত যায় ন মানুহ, ক'ত পাই আহিলো আমি? আজি মই চিন্তা কৰিছো, বাপৰে বেলেগ কথা দিব ন এইটো, ভাবিব লাগিব। আপুনি কওকচোন, মই নাজানো এইবোৰ বিষয়ে একো, আপুনি কওকচোন। আমি ভালকে নাজানোৱে, আমি ক'ৰ পৰা আহিছো, কেনেকে আহিছো গমেই নাপাওঁ। এনেই আৰু ভাবোহে খালি ন, ভগৱানে পঠাইছে, পৃথিৱীত আহিলো, অমুক তুমুক। মৃত্যুটো অনিবাৰ্য ন। জন্ম যেনেকে চিৰসত্য, তেনেকে মৃত্যু আমাৰ চিৰসত্য। সেইটো কোনো আমি মানে এলাহখিনি কৰিব নোৱাৰো, সেইটো নিশ্চয় হ'ব প্ৰত্যেকৰে ক্ষেত্ৰত, হয় নে নহয়? তাকে ভাবো, মনতে এইটো মানে বহুত চিন্তা আহে, ক'ত যাম আমি, শেষ মুহূৰ্তৰ পিছত আমি ক'ত যাম, সেই নিৰ্দিষ্ট সময়টোৰ পিছত আমি ক'ত যাম। তোৰ কিবা মাইণ্ডত আছে নেকি মোহন? ঠিকেই কৈছ, এই পৃথিৱীতে যত যি আছে, জাত পাত হাবি জাবি পৃথিৱীতে আছে, জাতি ধৰ্ম ভাগ কৰা সেইবোৰ চব পৃথিৱীতে আছে, আৰু সেইবোৰে লৈ আৰু কিছুমানে ৰাজনীতি কৰে, হয় নে নহয় ৰাস্তা? কিন্তু মৃত্যুৰ পিছত একোৱে নাই, মৃত্যুৰ পিছত সকলো সমান একে জেগাতে গৈ থাকিম। কি যে সৃষ্টি কৰিছে আৰু দেই ভগৱানে, আমাক মানৱ ৰূপে সৃষ্টি কৰি দিয়ে, আৰু সমাজখন আমি ধ্বংস কৰিহে ধ্বংস কৰি দিতে গুচি যাবা, হয় নে নহয়? কি হ'ব, আপুনি ঠিকে কৈছে ৰাস্তা, আপোনাৰ কথা একদম সন্মত। আজিয়ে মোৰ বেংকত অলপমান সোমালে, মই আগতে ইমান ভাবাই নাছিলো কোনোদিন, একো সময়ে হোৱা নাছিল। আগতে আৰু পইচা লোৱাতে আৰু আমাক কোনে ভাগ কৰিছে? আমি আমাক ভাগ কৰিছো ন, হয় নে নহয়? এতিয়া যদি সলনি নহয় ন, পিছত সময় আমাক সলনি হ'ব নিদিব, কাৰণ সময় গতিশীল, আমি সকলোৱে জানো, হয় নে নহয় মোহন? মোৰ কথাটোতো একমত হয় নে নহয়? মোক কোৱা আকৌ কথাটো। চা, ধৰ্ম জাত পাত কোনে সৃষ্টি কৰিছে? আমি কৰিছো ন, আমি একলগ হৈ থাকো ন। ভগৱানে আমাক মানৱ হিচাপে দিছে, আমি মানৱ হৈ থাকো, যাতে বেলেগ জন্তু বেলেগ পশুৱে নকয় এইটো মানৱ বনাইছিলে ভগৱানে, চাহিবোৰৰ উৎপাত চা, আমাতকৈও তলত। একদম সত্য কথা কৈছে। আমি কি জন্ম লওঁতে আমাৰ কি মূৰত কি জাতি ধৰ্ম জাত পাতৰ আমাৰ কি মানে ইয়াতে কিবা মুখৰ লগাই আহোঁ নেকি? নাই না, এইবিলাক আমি আহি পিছত এটা সৃষ্টি কৰোঁ, আমাৰ মানৱ জাতিয়ে একদম সকলোতকৈ শ্ৰেষ্ঠ জীৱটোৱে আমি নিজকে সৃষ্টি কৰি লওঁ। মই অমুক, তুমি তমুক, জাতিবোৰ ভাগ কৰিছোঁ কোনে? ৰাস্তা, হয়নে নহয়? সঁচা ৰাস্তা, মই আজি আপোনাৰ কথাত মানে বেলেগ মানে মোৰ মন চন কিবা হৈ গ'ল, বহুতখিনি সলনি হ'লোঁ, আৰু সলনি কৰিম, আৰু যদি মোৰ ৱাইফকো মই সলনি কৰিম, মোৰ ল'ৰা ছোৱালীকো সলনি কৰিম, তাৰ ল'ৰা ছোৱালীকো সলনি কৰিম, সকলোকে তাৰ ল'ৰা ছোৱালীক নহয়। হেল্ল' বন্ধু, মই জাষ্ট মোৰ নিজৰ ফিলিংছটোহে আপোনালোকৰ ওচৰত মানে শ্বেয়াৰ কৰিলোঁ। একচুৱেলি কি, আমি একেলগে সকলোৱে থাকিব লাগে ন সমাজত, সকলোৱে জাতি ধৰ্ম সেইবোৰ বিচাৰ নকৰি পেলাই সকলোৱে এক হৈ আমি আগুৱাই যাব লাগে। এতিয়া আপোনালোকে মোৰ মনৰ এইখিনি ফিলিংখিনি যদি ভাল লাগিছে, আপোনালোকে লাইক কমেণ্ট কৰিব, আৰু নিশ্চয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।